Hello my dear students, welcome to my channel Learn with Nitasri. আজি ভিডিওটি জৰিতে আগবঢ়াব বিচাৰিছো ক্লাস 10 অৰ্থাৎ দশম শ্ৰেণীৰ নেলসন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম নামৰ যি দ্বিতীয়টো চেপ্টাৰ আছিল তাৰে কিছুমান ভেৰি শৰ্ট টাইপ কোৱেশ্চন আনসাৰ যত থাকিব 1 মাৰ্কস। ইয়াৰ আগৰ ভিডিওটিত আমি 10টা কোৱেশ্চন আলোচনা কৰিছো, গতিকে তোমালোকে যদি ভিডিওটি চোৱা নাই তেতিয়াহলে চাই লব পাৰিবা। আজি আমি 11 নম্বৰ কোৱেশ্চনৰ পৰা আৰম্ভ কৰিম। এটা বিশেষ অনুৰোধ জনাব বিচাৰিছো যে যদি তোমালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছা তেতিয়াহলে চেনেলটি সাবস্ক্ৰাইব কৰি লবা আৰু লগতে থকা বেল আইকনটি প্ৰেছ কৰি লবা। যদি বেল আইকনটো প্ৰেছ নকৰা তেতিয়াহলে আমি যিবোৰ ভিডিও আপলোড কৰিম তাৰ নটিফিকেশনবোৰ সোনকালে নাপাবা, গতিকে বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিবা আৰু লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা। তেতিয়াহলে বলা আমি ভিডিওটি আৰম্ভ কৰো। আমাৰ 11 নম্বৰ কোৱেশ্চনটো হ'ল হু ৱাজ নেলসন মেণ্ডেলা? নেলসন মেণ্ডেলা কোন আছিল? Nelson Mandela was the first black president of South Africa. Nelson Mandela আছিল প্ৰথমজন কলা অৰ্থাৎ ব্লেক প্ৰেসিডেন্ট আছিল, ৰাষ্ট্ৰপতি আছিল সাউথ আফ্ৰিকাৰ। আমাৰ দ্বিতীয় 12 নম্বৰ কোৱেশ্চনটো হ'ল when did Nelson Mandela born? Nelson Mandela কেতিয়া জন্ম হৈছিল? Nelson Mandela was born in 18th July 1918. ঠিক আছে, নেলসন মেণ্ডেলাৰ জন্ম হৈছিল 18 জুলাই 1918 চনত। এটো অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন হয়, গতিকে তোমালোকে মনত ৰাখিবলৈ যত্ন কৰিবা। নেক্সট 13 নম্বৰ কোৱেশ্চন হ'ল what was the author's age at the time of his inauguration ceremony? অথৰজনৰ অৰ্থাৎ নেলসন মেণ্ডেলাৰ কথা কোৱা হৈছে, তেওঁৰ কিমান বয়স হৈছিল যেতিয়া তেওঁৰ ইনগ্ৰেচন চেৰেমনি হৈছিল? The author was 80 years old. অথৰজনৰ কিমান বয়স হৈছিল? 80 বছৰ হৈছিল at the time of his inauguration ceremony. Inauguration ceremony সময়ত তেওঁৰ 80 বছৰ বয়স হৈছিল। Next 14 number question. What roared in perfect formation over the Union Building? Union Building ৰ ওপৰ ফালে কিহে গুজৰিছিল? গুজৰি গুমৰি উঠিছিল, কিহে কাখনত শব্দ কৰিছিল? The South African jets, helicopters and the troop carriers roared in the perfect formation over the Union Building. তেতিয়াহলে কি কি আছিল ওপৰত? South African jets আছিল, helicopters and troop carriers roared in the perfect formation over the Union Building. Next, what could the highest generals have done to the authors earlier? যেতিয়া সেই অনুষ্ঠান হৈছিল, ইনগ্ৰেচন চেৰেমনি হৈছিল, তাত যিসকল হাইয়েষ্ট জেনাৰেলছ আছিলে, উচ্চপদস্থ বিষয়া আছিলে, জেনাৰেলসকল আছিলে, তেওঁলোকে প্ৰথমে কি কৰিছিল অথৰজনক? The highest generals have saluted and pledged their loyalty to the authors earlier. প্ৰথমতে নেলসন মেণ্ডেলাক যেহেতু ব্লেক প্ৰেসিডেন্ট হিচাপে নিযুক্ত হৈছিল, তেওঁক সেলিউট কৰিছিল আৰু প্লিজ দেয়াৰ লয়ালিটি সন্মান দেখুৱাইছিল, সন্মান প্ৰদৰ্শন কৰিছিল। What did the smoke trail of Impala jets? Impala jets যি smoke trail ধোঁৱা পিছফালৰ পৰা ধোঁৱাৰ নেছ আছিলে, তাত কি দেখুৱাইছিল? The smoke trails of Impala jets symbolize the new South African flag. যিহেতু সাউথ আফ্ৰিকানে সেইবাৰ প্ৰথমবাৰ কাৰণে স্বাধীনতা লাভ কৰিছিলে, গতিকে যিখন স্বাধীনতা লাভ কৰাৰ পিছত যিখন পতাকা আছিলে, ফ্লেগ আছিলে, সেই ফ্লেগখনকে দেখুৱাইছিল ইম্পালা জেটছবোৰে। What were the colors emitted by the chevron of Impala jets? যিবোৰ ইম্পালা জেটছ আছিলে, যি ওপৰত কি কৰিছিলে কালাৰ্ছ আছিলে, কি দেখুৱাইছিল আৰু কি কি কালাৰ্ছ আছিলে? The colors emitted by the chevron of Impala jets were black, red, green, blue and gold. কি কি আছিলে নে? Black, red, green, blue and gold. Next question. Name the two national anthems sung on the historical day. যিদিনা ঐতিহাসিক যিটো দিন আছিলে, সেই দিনা কি দুটা গান গোৱা হৈছিল? The two songs were, প্ৰথমটো সং আছিল নকোছি চিকেলেল আফ্ৰিকা আৰু দ্বিতীয়টো সং আছিল ডাই ষ্টেম। অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন হয়। প্ৰথম যিটো গান আছিল নকোছি চিকেলেল আফ্ৰিকা আৰু দ্বিতীয়টো হ'ল ডাই ষ্টেম। How many obligations does every man have according to the author? লেখকজনৰ মতে প্ৰত্যেকজন মানুহৰ, প্ৰত্যেকজন ব্যক্তিৰ দুটা অব্লিগেশনছ থাকে, কৰণীয় থাকে, কৰ্তব্য থাকে। সেই দুটা কি কি আছিল?
বাকি কি obligation কেটা আছিল there are 2 obligations that every man have according to the author লেখকজনৰ মতে দুটা obligation থাকে according to the author দুটা obligation মানে হল কৰ্তব্য আমাৰ last যেটো question আছে what happened in the first decade of 20th century 20th century first শতিকাটোত কি হৈছিল first দশকত কি হৈছিল in the first decade of 20th century with the white skinned peoples of South Africa patched up their differences and elected a system of racial domination against the dark skinned people of their own land কি হৈছিল in the first decade of 20th century প্ৰথম দশকত of the white skinned peoples দুজন white skin মানে বগা মানুহৰ কথা কৈছে peoples of South Africa patched up their differences তেওঁলোকে patch up কৰি লৈছিল মিলাপ্ৰীতিৰে থাকিবৰ কাৰণে চেষ্টা কৰিছিল and elected a system of racial domination যিসকল কলা বগা মানুহ আছিল সেই বগা মানুহবোৰে কলা মানুহবোৰক ডমিনেট কৰিছিল শাসন কৰিছিল against the dark skinned peoples of their own land যিসকল dark skinned people আছিল কলা ৰঙৰ মানুহ আছিল কলা বৰণৰ মানুহ আছিল তেওঁলোকৰ নিজৰ ঠাইতে তেওঁলোকে শাসন আৰু সুখিত হৈ থাকিব লগা হৈছিল dear students এয়া আছিল আমাৰ 10টা very short type question আৰু ভিডিওটি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ থাকিল